ধেমাজি মৰিদল কলেজৰ নন্দিতা শইকীয়া আমাক সকলোকে এৰি থৈ চিৰদিনৰ বাবে গুচি গ'ল। অতি কম বয়সতে নন্দিতা শইকীয়া কবিতা আবৃত্তি গল্প আদি লিখিছিল আৰু নন্দিতা শইকীয়াই কি হ'ব বিচাৰিছিলে তাকে মাকে কান্দি কান্দি ক'লে। তোকে উচিত শাস্তি দি যেন ফাঁচি কাঠত মই তাকে আশা কৰিছোঁ। তেওঁ এগৰাকী প্ৰবক্তা হোৱাই সপোন দেখিছিলে, মোক বহুতো কথা কৈছিলে, মা আগুৱাই যাম, কবিতা কৰিম, এনেকৈ বহুতখিনি কিবা কিবি কৈছিলে। সপোনবিলাক সপোন হৈ ৰ'ল আৰু প্ৰবক্তা হোৱাৰ সপোন দেখিছিলে। ভতিজাকক লাভলীনা বনাম বুলি কৈছিলে, তাৰপিছত ঘৰখন উজ্বলাই তুলিম বুলি তাই বহুতখিনি আশা কৰিয়ে বুকুত বান্ধি সাহ কৰি মৰিদল কলেজত পঢ়িবলৈ গৈছিলে। হেজাৰ সপোন বুকুত বান্ধি লৈ নন্দিতা শইকীয়া চিৰদিনৰ বাবে গুচি গ'ল। ভগৱানে যাতে নন্দিতা শইকীয়াৰ মা দেউতাকক দুখবোৰ সহ্য কৰিবৰ বাবে শক্তি দিয়ে। ধন্যবাদ।